এইবছৰ মানে আগতে আপোনালোকে সকলোৱে এটা মানে দুখ লগা এটা ভিডিঅ' তাত আপোনালোকে আমি দেখিছিলোঁ দুজন ইন'চেণ্ট মানুহে নিজৰ লাইফৰ কাৰণে বেক কৰি আছিলে এণ্ড তেওঁলোকে কৈ আছিলে যে আমি অসমীয়া হয় আমাক এৰি দিয়ক আমাক যাবলৈ দিয়ক বুলি ইমানখিনি বেক কৰিছিলে কিন্তু কোনো আপোনালোকৰ সেই বস্তুটো অকণো গুৰুত্ব নিদিলে এণ্ড তাৰপিছত তেওঁলোকে নিজৰ জীৱন হেৰুৱাব লগা হ'ল আৰু তাৰপাছতে এই বস্তুটো আপোনালোকক কণ্টিনিউ বাঢ়িবলৈ লাগি গ'ল তাৰ আগৰ পৰাই এইখিনি বস্তু হৈ আছিলে কিন্তু তেনেকৈ ওলাই অহা নাছিলে কিন্তু তাৰপাছত যিহেতু আপোনালোকৰ ইণ্টাৰনেটৰ এতিয়া যিহেতু গোটেই ৰেপিডলি ইমান বস্তুটো হৈছে তাৰপিছত আপোনালোকক আজিকালি আমি সকলোৱে চব পিনে দেখিবলৈ পাওঁ তেনেকৈ এজন মানুহক বহুতখিনি মানুহে একেলগে আক্ৰমণ কৰি পেলাই লাষ্টত মাৰি দিয়ে কোনো কাকো কথা ভাবিবলৈ নাচায় যে তেওঁলোকে ইন'চেণ্টো হ'ব পাৰে তেওঁলোকে এবাৰো সুধি চাবলৈ নিবিচাৰে যে তেওঁলোকে কি কৰিছে জাষ্ট বিকজ আপোনাক কোনোবাই কিবা এটা বস্তু কৈ দিলে যে এনেকৈ এইটো হয় সেইটো হয় উইদাউট এনি প্ৰুফ আৰু আপোনালোকক ভালকৈ জানিবলৈ তথ্যটো নোচোৱাকৈ মানুহে মানুহক মাৰিবলৈ লাগে যে এণ্ড তাৰপিছত লাষ্টৰ মানুহজন মৰি যাব লগা হয় এতিয়া আপোনালোকৰ ভাৰতীয় ন্যায় সংহিতাত এটা ছেকশ্যন আছে কমপ্লিটলি এণ্ড যোনটো নেকি তাৰ বিষয়ে কয় সেইটো হৈছে মব লেঞ্চিঙৰ বিষয়ে সেইটো বুকতে পঢ়ি দিম বুলি ভাবিছোঁ অলপ ছেকশ্যন 103 অফ ভাৰতীয় ন্যায় সংহিতা BNS ছেকশ্যন 103 ছাবছেকশ্যন 2 লিখা আছে যে when a group of 5 or more person যেতিয়া আপোনালোকৰ এটা গ্ৰুপৰ 5জন মানুহ বা 5জন মানুহতকৈ বেছি মানুহে লগ হৈ পেলাই acting in concert commits murder on the ground of race, caste or community, sex, place of birth, language, person, belief or any other similar ground, each member of such group shall be punished with death or imprisonment for life and shall also be liable to fine. So, ইয়াত কোৱা হৈছে যদিহে আপোনালোকৰ 5জন মানুহ বা 5জন মানুহতকৈ বেছি মানুহে একেলগে কাৰোবাক মাৰি পেলাই মাৰ্ডাৰ কৰি পেলাই অন দ্য বিলিফ অফ ডেট কোনোবাই কিবা এটা বস্তু ক'লে আপোনালোকে বহুত আমি এক্সাম্পল দিছোঁ মই এক্সাম্পল আপোনালোকে বহুত আমি শুনো ডাইনী হত্যা শুনো তাৰ ওপৰঞ্চি আপোনালোকৰ এনেকুৱা কোনোবাই কৈ দিলে যে এইটোৱে আপোনালোকৰ বাচ্চা চুৰ কৰিবলৈ আহিছে তেনেকৈ কৰিবলৈ মানে এটা বস্তু এটা আফবাহ পেলাই দিলে এণ্ড সেই বস্তুতে মানুহে সকলোৱে আপোনালোকৰ ব্লাইণ্ডলি ফ'ল' কৰি পেলাই মানুহটোক মাৰপিট কৰিব লাগি গ'ল তেনেকুৱা বহুতখিনি আমি ইনচিডেণ্ট দেখি আছোঁ আৰু বহুতো আপোনালোকৰ ইণ্টাৰনেটত ওলাই যায় এণ্ড বহুত ইণ্টাৰনেট ওলাবলৈ নাপায় সোমাই যায় তেনেকৈ বহুত জেগা চাগে এতিয়া মানুহ মৰি আছে তো তেনেকুৱা বস্তু আপোনালোকৰ যেতিয়া কোনোবাই তাৰ নিজৰ পাৰ্চনেল বিলিফতে হওক আপোনালোকৰ অন দ্য গ্ৰাউণ্ডছ অফ কাষ্ট অৰ কমিউনিটি হওক মাৰিবলৈ আৰম্ভ কৰে ৰেচ চ' তেতিয়া সেইটো বস্তু আপোনালোকৰ মব লেঞ্চিং বুলি তাক জনোৱা হৈছে এণ্ড ইয়াৰ পানিছমেণ্ট হৈছে আপোনালোকৰ ডেথ পানিছমেণ্ট ফৰ লাইফ অৰ আপোনালোকৰ ফাইনো আপোনালোকক ভৰিব লগা হ'ব পাৰে চ' সেইটো বস্তু হৈছে মব লেঞ্চিং এতিয়া ইয়াতে মই আৰু এটা বস্তু ক'বলৈ গৈ আছোঁ এইটো আপোনালোকৰ ছেকশ্যনত নাই এইটো মই নিজৰ পাৰ্চনেল সেইটো পৰা কৈছোঁ আমি যেতিয়া আপোনালোকক কোনোবাই কাৰোবাৰ 5জন বা 5জন মানুহে গৈ পেলাই যদি সেই যোনজন মানুহক মাৰি আছে তেওঁক যদি বচাবলৈ যায় তেতিয়া কিজানিবা আপোনালোকে এটা জীৱন বচাবলৈ পাৰে কিন্তু সেইটো বস্তুটোতো আমি কোনেও কৰিবলৈ নাযাওঁ যে আমি এনেকৈ ভাবোঁ যে কোনোবাই কাৰোবাক মাৰি আছে আমাৰনো বচাব যাব কি দৰকাৰ কিন্তু কোনোবাই কাৰোবাক এনেকৈ আপোনালোকক মাৰি থাকোঁতে বচাব যোৱাৰ জেগাত আৰু যেন মাৰি পেলাওঁ সেই বস্তুটো বহুত হৈ গৈছে সেয়াই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ যোনটো নেকি এতিয়া আপোনালোকৰ মব লেঞ্চিঙৰ আপোনালোকৰ ছেপাৰেট ছেকশ্যন আছে ভাৰতীয় ন্যায় সংহিতাত এণ্ড তাৰ আপোনালোকৰ ডেথ পানিছমেণ্টো হ'ব পাৰে ইমপ্ৰিজমেণ্ট ফৰ লাইফ গোটেই জীৱন আপোনালোকৰ জেল হ'ব পাৰে আৰু তাৰ কাৰণে আপোনালোকৰ ফাইনো লাগিব পাৰে ব'থ হ'ব পাৰে চ' সেয়াই আছিলে আজি